হেল্ল' ফ্ৰেণ্ডছ, সকলোকে মচলা চবজি ঘৰলৈ স্বাগতম জনাইছোঁ। এটা বিশেষ আপডেট লৈ আহিছোঁ। বহুত দিন মই ভিডিঅ' বনাব পৰা নাছিলোঁ, তাৰ বাবে ক্ষমা কৰিব। আপোনালোকৰ আপডেটবোৰ দিব পৰা নাছিলোঁ। SLPIBৰ ফালৰ পৰা এটা নতুন আপডেট আহিছে। অসম পুলিচত যিসকলে এপ্লাই কৰি থৈছিলে তেখেতসকলৰ বাবে এটা আপডেট আহিছে। মই লৈ আহিছোঁ আপডেটটো, তোমালোকে সবিশেষ এইটো ভিডিঅ'ত গম পাবা। আৰু নতুনকৈ অহাসকলক কৈছোঁ, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। তোমালোকে অসম পুলিচৰ বুলি নহয়, সকলো জব ইণ্টাৰভিউ তোমালোকে আপডেট পাই থাকিবা মোৰ চেনেলটোত। আৰু দুদিনমান ধৰি মই আপডেট দিব পাৰিছোঁ, তাৰ বাবে মোক ক্ষমা কৰিব। এতিয়াৰ পৰা মই প্ৰায়বোৰ ভিডিঅ' সময়মতে দিবলৈ চেষ্টা কৰিম। তো আহক দেৰি নকৰা আজি ভিডিঅ'টো প্ৰথমে আৰম্ভ কৰি লৈছোঁ। প্ৰথমতে SLPIB যি আমাৰ অসম চৰকাৰৰ ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ডৰ যি অফিচিয়েল ৱেবছাইট আছে, তোমালোকে প্ৰথমতে আহি ল'বা। তাত তোমালোকে অলপ তললৈ স্ক্ৰল ডাউন কৰিলে তোমালোকে দেখা পাবা যে ৰিক্ৰুইটমেণ্ট নটিচবোৰ আহি থাকে। তাত তোমালোকে প্ৰথম নটিচ যি আহিছে তাত তোমালোকে ক্লিক কৰি দিবা। ক্লিক কৰাৰ লগে লগে নটিচখন তোমালোকে ডাউনলোড কৰিবা। ডাউনলোড কৰাৰ পিছত তোমালোকে চাব পাৰিবা চেক কৰি নিজে তাত কি নটিচখন আহিছে সবিশেষ গম পাই যাবা। ৰ'বা, তোমালোকক এই নটিচখন লিখা আছে। তোমালোকে প্ৰথমতে লিখা হৈছে ৰেফাৰেঞ্চ ৰিক্ৰুইটমেণ্ট অফ 320 পোষ্ট অফ চাব ইন্সপেক্টৰ AB ফ'ৰ্চ নিউলি ক্ৰিয়েটেড আছাম কামাণ্ডো বেটেলিয়ন ইন পাৰ্চেন্স টু এডভাৰটাইজমেণ্ট ডেটেড টু দিয়া হৈছে। তোমালোকে মানে যি 320টা কামাণ্ডো SI পোষ্ট ওলাইছিলে, মানে তোমালোকৰ SI পোষ্টৰ ইতিমধ্যে তোমালোকৰ ৰিটেন এক্সাম হৈ গৈছে। তোমালোকৰ 24 তাৰিখে ৰিটেন এক্সাম হৈ গৈছে। 24 তাৰিখে ৰিটেন এক্সাম হোৱাৰ যি ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব, তাত সবিশেষ কি তোমালোকৰ মাৰ্কছ থাকিব গম পাবলৈ এইটো ভিডিঅ' মই বনাইছোঁ। ইয়াত তোমালোকে মাৰ্কছসমূহৰ বিষয়ে কোৱা হৈছে। মই মাৰ্কছসমূহ দেখাই দিম। তাৰ আগতে তোমালোকে কি লিখা আছে, দেয়াৰ আৰ চাম ডিছক্ৰিপশ্যন ইন দ্য টাইমিং এণ্ড লেংথ উইথ, মানে চমুকৈ গোটেইবোৰ ক'বলৈ গ'লে তোমালোকৰ ভিডিঅ'টো বহুত দীঘল হ'ব, কাৰণে মই নকওঁ। তোমালোকক মই মাৰ্কছসমূহৰ বিষয়ে কৈ দিব বিচাৰিছোঁ। ল'ৰাসমূহৰ ক্ষেত্ৰত তোমালোকৰ যিসকল মেল কেণ্ডিডেট আছে, যিসকল তোমালোকৰ ৰিটেন পাছ কৰিব, ৰিটেন পাছ কৰাৰ পিছত ফিজিকেললৈ তোমালোকৰ মাতিব। ফিজিকেলত তোমালোকে 20 মাৰ্কছৰ কাৰণে তোমালোকে 16 মিনিট পাবা। এক্সিলেণ্টৰ কাৰণে তোমালোকে 16 মিনিট বা 16 মিনিটতকৈ তলত যদি মাৰিব পাৰে তেতিয়াহ'লে তোমালোকে 20 মাৰ্কছ পাই যাবা। ঠিক তেনেকৈ তোমালোকৰ নম্বৰবোৰ কমি আহিব। তোমালোকৰ সবিশেষ ভিডিঅ'টো প'ষ্ট কৰি পিনে চাব পাৰিবা। আৰু তোমালোকৰ 20 মিনিট মেক্সিমাম টাইম দিয়া হ'ব। তোমালোকৰ 20 মিনিট তোমালোকৰ 10 মাৰ্ক দিব, তাতকৈ বেছি হ'লে তোমালোকে ডিছকুৱালিফাই। ক'বলৈ গ'লে তোমালোকৰ যি এই কামাণ্ডো পোষ্টকেইটাৰ কাৰণে ওলাইছিলে, আমাৰ যি 2400 কিমানটা পোষ্ট আছিলে, সেই পোষ্টৰ নিচিনা হ'ব দৌৰটো। আৰু ফিমেলৰ কাৰণে তোমালোকৰ 20 মাৰ্ক দিয়া হ'ব। তোমালোকৰ এক্সিলেণ্ট মাৰিলে 910 ছেকেণ্ডৰ ভিতৰত তোমালোকে যদি মাৰিব পাৰা। আৰু তোমালোকৰ মেক্সিমাম টাইম দিব প্ৰায় 1140 ছেকেণ্ড দিয়া হ'ব। তাৰ পিছত যদি বেছিকৈ লোৱা তোমালোকে তেনেহ'লে ডিছকুৱালিফাই হ'ব। তাৰপৰি তোমালোকে লং জাম্পৰ 265 চেণ্টিমিটাৰ তোমালোকে মিনিমাম মাৰিব। ক্ষমা কৰিব, তোমালোকে মিনিমাম 265 চেণ্টিমিটাৰ, মানে প্ৰায় তোমালোকৰ মিনিমাম 10 মাৰ্কছৰ কাৰণে ইমানো মাৰিব লাগিব। আৰু এক্সিলেণ্ট মাৰিবলৈ হ'লে তোমালোকে 410 চেণ্টিমিটাৰ মাৰিব লাগিব। এয়া হৈছিলে ফিমেলৰ কাৰণে দিছে, কিন্তু মেলৰ কাৰণে লং জাম্পৰ ইয়াত কোনো ধৰণৰ নটিচ দিয়া নাই। ইয়াত অকল ফিমেলৰ কাৰণেহে লং জাম্প আৰু ৰেচৰ কথা কোৱা হৈছে। মেলৰ ক্ষেত্ৰত অকল ৰানিঙহে আহিছে। ইমানে আছিলে ভিডিঅ'। যদি চাই ভাল পাইছা লাইক কৰিবা, কমেণ্ট কৰিবা, ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।